হেল্ল' গাইজ, ৱেলকাম টু JD ব্লগ। আজি আপোনালোকৰ আগত বট স্মাৰ্ট ৱাটছৰ আনবক্সিং কৰিব লৈছোঁ। তো কিনো আছে, কি অফাৰ ফিচাৰ্ছ আছে, আহক আমি ভিডিঅ'টোত আমি জানি লওঁ। ভিডিঅ'টো আপোনাৰ পেকিংটো বাৰু ভালে আহিছিলে। এইটো মই অনলাইন লৈছিলোঁ ফ্লিপকাৰ্টৰ পৰা। মই আপোনাৰ ডেছক্ৰিপশ্যনত বাৰু দি দিম লিংকটো। মইতো অফাৰত পালোঁ, তেনে এইটো প্ৰথম আপোনাৰ ওলাওঁতে 2499 আছিলে। তো মই এইটো আপোনাৰ 1700 মই পাইছোঁ। বৰ্তমান পেকেটটো বাৰু ভালেই, ধুনীয়া দেখাত। কি কিনো আছে চাওঁ আহক। লুকছটো ধুনীয়া, গেটআপটো ধুনীয়া দিছে, লাইট ৱেইট হয়। মই আপোনাৰ এই ভিডিঅ'টো আপোনাৰ এসপ্তাহৰ পিছত মই বনাইছোঁ। মই অলৰেডি এসপ্তাহ ফোন ৱাটছটো মই ইউজ কৰিছোঁ। ইউজ কৰাৰ পিছত মই আজি এই ভিডিঅ'টো বনাইছোঁ। তো ইয়াতে নানান ধৰণৰ আপোনাৰ ইউজাৰ গাইড দিছে, মেনুৱেলবিলাক দিছে, আপোনাৰ ৱাৰেণ্টি কাৰ্ডো দিছে, আৰু এটা আপোনাৰ QR স্কেন কোড এটাও আছে, যোনটো আমি মোবাইলত এপটো ইনষ্টল কৰিব পাৰি। এখন আপোনাৰ এইটো এটা ষ্টিকাৰ দিছে, ষ্টিকাৰ এটা দিছে, আৰু এখন ৱাৰেণ্টি কাৰ্ড, 1 year আপোনাৰ ৱাৰেণ্টি হয়। আৰু এইখন আপোনাৰ বটৰ যি আপোনাৰ এচেছৰিজ আছে, যি প্ৰডাক্ট আছে, তাৰ বিষয়ে এখন দিছে। আৰু এইডাল ডাটা কেবলৰ খুবেই ভাল, আপোনাৰ দীঘলো আছে, যথেষ্ট আপোনাৰ মানে কোৱালিটিটোও ভাল, ইমান পাতলা নহয়, ভাল কোৱালিটিও দিছে। আৰু এইটো আপোনাৰ USB চাৰ্জ নহয়, এইটো আপোনাৰ মেগনেট চাৰ্জেবল হয়। তো আপোনাৰ ৱাটছটোৰ পিছফালে আপোনাৰ মেগনেট থাকে, আৰু এই ডাটা কেবলডালত আপোনাৰ মেগনেট আছে, তো মেগনেটটো দি কানেক্ট হয়। আৰু বেটাৰী বেকআপো ভালে পাইছোঁ। মই আপোনাৰ 3 দিন ধৰি মই চাৰ্জ নিদিয়াকৈ মই চলাইছোঁ কণ্টিনিউছ মই 3 দিন চাৰ্জ নোহোৱাকৈ চলাইছোঁ। বেটাৰী বেকআপো ভালে পাইছোঁ। আৰু আপোনাৰ ডাটা কেবলডালো যথেষ্ট দীঘল। আৰু আপোনাৰ ফোনটোত আপোনাৰ পাৰ্চনেলি আপুনি ফেচ ৱাছ থ'ব পাৰে, ডেইলি এক্টিভিটি ট্ৰেকাৰখিনিও পায়, আৰু আপোনাৰ কল নটিফিকেশ্যন, টেক্সট নটিফিকেশ্যনো আপোনাৰ ভাইব্ৰেশ্যন আপোনাৰ এলাৰ্ট আছে। তাৰপিছত আপোনাৰ এটা স্লিপ মনিটৰ আছে, মাল্টি স্পৰ্টছ মোডখিনি পাব। আপোনাৰ পিছৰ পইণ্টকেইটাতে আপোনাৰ মেগনেট চাৰ্জ হয়। তাতে ভাল এটা দিছে আপোনাৰ মিউজিক কণ্ট্ৰল। আপোনাৰ ৱাটছটোৰ পৰা আপুনি মিউজিক কণ্ট্ৰল কৰিব পাৰে। মোবাইলৰ আপোনাৰ এপখিনি যি আছে, আপোনাৰ গানা হওক, আপোনাৰ ইউটিউব হওক, গোটেইখিনি আপুনি মোবাইলৰ পৰাই কণ্ট্ৰল কৰিব পাৰিব। এতিয়া অন কৰিছোঁ। অন কৰাৰ পিছত এইখিনি আপোনাৰ এইখিনি আহে, অলপ টাইম লয়, অলপমান টাইম লাগে। অভাৰঅল মোৰ ৱাটছটো মই ভালে পাইছোঁ। মই গোটেইখিনিয়ে অভাৰঅল চাই ৰিভিউ দিব গ'লে এইটো ভালেই ৰিভিউ দিম। আৰু বহুত আপোনাৰ আৰু মেইন আপোনাৰ এইটো টাচ হয়, গোটেইখিনি ফুল্লি টাচ হয়। ধন্যবাদ। আশা কৰোঁ আনবক্সিং আৰু ৰিভিউ ভিডিঅ'টো চাই ভাল পালে যদি লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আগলৈও এনেকুৱা ধৰণৰ আনবক্সিং ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম। ধন্যবাদ।